তো গাইজ নমস্কাৰ স্বাগত আপোনাক মোৰ আনটা ভিডিঅ'লৈ তো আজি ৰাতিপুৱা আপোনাৰ প্ৰায় এতিয়া 9টামান বাজিছে আৰু ছোৱালী মুখখন চাই গম পাইছে যে তাই কিবা খাই আছিলে তাই ব্ৰেকফাষ্ট কৰি আছিলে তো তেনেকৈ মানে মই মোবাইলটো হাতত লোৱাৰ লগে লগে তাইও আহি মোক ইয়াতে বহিলে তাই খোৱা নাই এতিয়া মানে ব্ৰেকফাষ্ট কৰা হৈ গ'ল তাকে কৈছে ভোক লাগিছে অ'কে তুমি খাবা হা এতিয়া আৰু এইফালে হাই কৰি দিয়া চবকে হাই কৰা আৰু কি কৈ থাকা হেল্ল' গাইজ কোৱাচোন কেনেকৈ কোৱা তুমি তাৰমানে দাদাই ক'লেও কেতিয়াবা এই মোবাইল চাই থাকে এইয়া দাদাই ক'ব সেই ধৰিছে দেখিছে তো ব'লক আজি দিনটো এতিয়া আৰম্ভ কৰোঁ কি কৰোঁ আমি দিনটো চাওক আপোনালোকে কি কৰিছা তুমি কি খাইছা কি হয় জোৰকে কোৱাচোন শুনা নাই পাস্তা ভাল হৈছে খাবলৈ কেনেকুৱা লাগিছে দেখাই দিয়াচোন হাতেদি টেষ্টি কেনেকৈ কৰা তুমি দেখাই দিয়া ভালকৈ দেখাই কোৱা এইফালে চোৱা মামাৰ ফালে চোৱা কেনেকুৱা হৈছে তো দিনৰ ভাত সাজ বনাবলৈ আহিলোঁ মানে ৰাতিপুৱাৰ কামখিনি কৰি লৈ এতিয়া মই দিনৰ ভাত সাজটো বনাব আহোঁতে ভাবিলোঁ আজি এটা স্পেচিয়েল ৰেচিপি বনাই দেখাওঁ আপোনালোকক স্পেচিয়েল কাৰণটো এইটোৱেই যে যেনেকৈ আমি মাছ মাংস খোৱা মানুহৰ কাৰণে মাছ মাংসটো যেনেকুৱা বহুত মানে এটা স্পেচিয়েল বস্তু হয় তেনেকুৱা যোনে মাছ মাংস নাখায় তাহাঁতৰ কাৰণে এইটো এটা স্পেচিয়েল বস্তু হয় যিটোৰ নাম হয় চয়া চাপ এইটো আপোনাৰ নৰ্মেলি দিল্লী ছাইডৰ মানুহ বা নৰ্থৰ মানুহবোৰে খায় কিন্তু আমাৰ এইফালৰ মানুহৰ মই খোৱা এইটো দেখা নাই বা খুব কম চাগে খায় কিন্তু মই ইয়াৰে এইটো ৰেচিপি মই দেখা নাই বনোৱা তো আজি আপোনাক মই ইয়াৰে এটা চিম্পল ৰেচিপি বনাই দেখাওঁ চয়া চাপটো যেতিয়া বনাব আপুনি এনেকৈ মানে গোটাও বনাব পাৰে বা এনেকৈ সৰু পিচ কৰিও ল'ব পাৰে মই পিচ কৰি লৈছোঁ প্ৰথমতে মেৰিনেশ্যনৰ কাৰণে মই দৈ লৈ লৈছোঁ মানে এইটো একদম একজেক্ট আৰু মাংস আমাৰ যেনেকুৱা মাংস হয় তেওঁলোকৰ মানে যোনে ভেজ খায় তাহাঁতৰ কাৰণে এইখিনি মাংসৰে আৰু মাংসৰ ধৰণে বনায় আৰু টেষ্টটো বহুত ধুনীয়া হয় বনাই চাব পাৰে আপোনালোকে তো মেৰিনেশ্যনটো মই দেখাই দিওঁ কি কি লৈছিলোঁ প্ৰথমতে দৈ লৈছোঁ দৈ লৈ তাত যিখিনি শুকান মছলা লাগে গোটেইখিনি দিছোঁ শুকান মছলা আপোনাৰ হালধি নিমখ জলকীয়াৰ গুড়ি ধনিয়া জিৰা আৰু কিচেন কিং সেইবোৰ দি পিনে আপুনি গোটেইখিনি ভালকৈ যেনেকৈ মাংসও বহুতে এনেকৈ মেৰিনেশ্যন কৰি থৈ দিয়ে ঠিক তেনেদৰে মেৰিনেশ্যন কৰি আপুনি ৰাতিও থৈ দিব পাৰে ৰাতিটো থৈ দিলে বেছি ভাল হয় আৰু 1 ঘণ্টামান থৈ দিয়ক আধা ঘণ্টামান থৈ দিয়ক তেতিয়াও বহুত ভালেই হয় ৰিজাল্টটো একেই আহে মোটামুটি গোটেইখিনি এইখিনি মই মেৰিনেশ্যনখিনি ধুনীয়াকৈ হাতেদি মিক্স কৰি লৈ আপোনাৰ যিখিনি চয়া কাটি থৈছোঁ চয়া চাপখিনি সেইখিনি মই ইয়াতে মিক্স কৰি ল'ম মিক্স কৰি পিনে মই আপোনাৰ আধা ঘণ্টামানৰ কাৰণে থৈছিলোঁ কাৰণ মোৰ আগৰ পৰা প্লেনিং নাছিলে যে বনাম তো হঠাৎ বনাব লগা হ'ল ল'ৰাও ডিমাণ্ড কৰিলে যে মই চয়া চাপটোৱে খাম আৰু সেইটোৱে বনোৱা তো সেইকাৰণে মই প্ৰথমতে কৰিব লগাৰ কাৰণে মই আধা ঘণ্টাৰ কাৰণে মানে মেৰিনেশ্যনখিনি কৰি লৈ ফ্ৰিজত থৈ দিলোঁ থৈ দি আপোনাৰ বাকী যিখিনি আৰু গ্ৰেভিৰ কাৰণে যিখিনি লাগে তাৰে কামত লাগি গ'লোঁ তো আজি দিনৰ লাঞ্চত মই সেইটোৱে বনাইছিলোঁ চয়া চাপ আৰু ভাত আৰু তেনেকুৱা আপোনাৰ চেলেড আছিলে সেইখিনিয়ে তো এইখিনি মই ভালকৈ মেৰিনেশ্যন কৰি লৈছোঁ যেন ভিতৰলৈ মছলাবোৰ যাওক তাৰপিছত ধুনীয়াকৈ এইখিনি মই ফ্ৰিজত থৈ দিম আৰু আধা ঘণ্টাৰ পিছত আপোনাক দেখাম কেনেকুৱা মানে এইখিনি মানে ফ্ৰিজত থোৱাৰ পিছত আধা ঘণ্টাৰ পিছত ওলাই মই এইখিনি আপোনাৰ মেৰিনেশ্যন কৰাখিনি ফ্ৰাই কৰিম ধুনীয়াকৈ তাৰপিছত আপোনাৰ গ্ৰেভিটো আপোনাক কি কি লাগে সেইখিনি দেখাই আছোঁ এতিয়া গ্ৰেভিত আমাক মেইনলি পিঁয়াজ লাগিব আদা নহৰু আৰু এটা চিক্ৰেট ইনগ্ৰিডিয়েণ্টছ বুলিও ক'ব পাৰে মোৰ আপোনালোকে এইটো দি চাব এইটো টেষ্টটো বেছি বাঢ়ে আৰু আমাৰ মানে আমি এনেকৈ বনাই খাই পিনে ভাল পাইছোঁ এইটো আপোনাৰ নাৰিকলৰ গুড়ি ডেচিকেটেড কোকোনাট যিটো আপোনাৰ যদি নাৰিকলৰ গুড়ি নাই আপোনালোকে আপোনাৰ যিটো আমি নাৰিকল খাওঁ সেইটো নাৰিকলো আপুনি দিব পাৰে কিন্তু মোৰ আছিলে সেইকাৰণে মই সেইটোৱে ইউজ কৰিছোঁ তো এইখিনি মই এতিয়া ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম এয়া চাওক এইখিনিত আপোনাৰ আদা নহৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ আছিলে আৰু সেইখিনি আৰু ডেচিকেটেড কোকোনাট সেইখিনি দি পিনে পেষ্ট বনাইছোঁ আৰু এইটো পেষ্ট হয় আপোনাৰ দৈ আৰু টমেটো এটা বেলেগ একো নাই তাত এটা সৰু চাইজৰ টমেটো আৰু 2 চামুচমান দৈ তো এতিয়া ব'লক এতিয়া ফ্ৰাইং কামখিনি কৰোঁ এতিয়া মেৰিনেশ্যনটো কৰিয়ে থৈ দিলোঁ মেৰিনেশ্যন কৰা মই আধা ঘণ্টা হৈ গৈছিলে এইখিনি এনেকুৱা হৈ আছিলে ফ্ৰিজত ওলাই মেলি তাৰপিছত মই গৰম কৰিলোঁ তেল আপুনি এইখিনি চয়া চাপখিনি ডিপ ফ্ৰাইও কৰিব পাৰে মই কিন্তু ডিপ ফ্ৰাই কৰা নাই যিহেতু তেল বাচি যায় বহুতখিনি আৰু সেইখিনিতে নষ্ট হৈ যায় সেইকাৰণে মই কম তেলতে বনাওঁ আৰু সেয়া মই শ্বেলো ফ্ৰাই টাইপে কৰিছোঁ এই কেৰাহীত অকণমান তেল দি গোটেইখিনি আপোনাৰ এটা এটাকৈ দি ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ আপুনি এই যেনেকৈ মাছ ভাজোঁ আমি ঠিক তেনেদৰে আপুনি
একদম ৰঙচুৱা কৰিব পাৰে। খালি অলপ ষ্টিমটো কমাই থ'ব যেন ভালকৈ ভিতৰলৈ আপোনাৰ এইটো এনেও আপোনাৰ বস্তুটো কি জানেনে, এইটো চয়া চাপটো আপোনাৰ বইলে থাকেগৈ বস্তুটো, কিন্তু ফ্ৰাই যিমান ভালকৈ কৰিব ক্ৰিস্পিনেছটো আহে আৰু ভিতৰৰ ফালে চফ্ট হৈ থাকে, বাহিৰৰ ফালে ক্ৰিস্পি হৈ থাকে। তো ঠিক মানে আপোনাৰ মাছৰ যেনেকৈ আপুনি মাছটো ভাজিলে বাহিৰৰ ফালে ৰঙচীয়া হৈ থাকে, ভিতৰৰ ফালে বগা ধুনীয়া একদম চফ্ট জুচি, ঠিক তেনেদৰেই। তো এয়া চাওক ফ্ৰাই কৰাৰ পিছত এনেকুৱা দেখিবলৈ হৈ যায়। এইখিনি মই ফ্ৰাই কৰি ওলাই থ'লোঁ। তাৰপিছত আপুনি যদি খাব বিচাৰে এনেকৈ ইয়াৰ ওপৰত মছলা ছটিয়াই খাব পাৰে, কিন্তু মই এতিয়া গ্ৰেভি বনাম ইয়াৰ। তো সেইখন কেৰাহীতে মানে এতিয়া চাওক ফ্ৰাই কৰাৰ পিছত ইমানকণে তেল বাচিছে, তাত তো গ্ৰেভিৰ কাৰণে মই অকণমান তেল এড কৰি দিলোঁ। আৰু তেলখিনি গৰম হোৱাৰ পিছত যিখিনি আপোনাৰ পেষ্ট কৰি থোৱা মছলা আছিলে সেইখিনি মই ইয়াতে এড কৰিম, মানে পিঁয়াজ, নাৰিকলৰ গুড়ি আৰু আদা নহৰু পেষ্ট যোনটো ফাৰ্ষ্ট মছলা কৰি থৈছিলোঁ এইখিনি, তো এইখিনি মই এড কৰি দিলোঁ। এইখিনি ধুনীয়াকৈ মই এতিয়া ফ্ৰাই কৰিম ইয়াতে। তো সেয়া গৰম কৰাৰ পিছত যেতিয়া ফ্ৰাই কৰিম, ফ্ৰাই কৰাৰ পিছত ইয়াৰে মানে পানী অলপ থাকে ন পিঁয়াজৰ, সেই পানীখিনি যেন শুকাই যায়। তো সেইখিনিলৈ মানে মছলাটো ফ্ৰাই কৰিব, মানে মই আগতেও কৈছোঁ আপোনাৰ ৰেচিপিবোৰ যে মছলাটো যিমান ভালকৈ ফ্ৰাই কৰিব সিমান ভাল গ্ৰেভিটো হয়। আৰু মছলাটো যদি ফ্ৰাই কৰোঁতে আপুনি একদম পাতলকৈ ফ্ৰাই কৰে তেতিয়াহ'লে কি গ্ৰেভিটো ইমান ধুনীয়া মানে খাবলৈ নাপায়, আপুনি টেষ্টি নাপায়। তো সেয়াই মছলাটো ফ্ৰাই কৰিবলৈ ভালকৈ লাগে। তো মছলা এইখিনি ফ্ৰাই কৰি থাকোঁতে মই আপোনাৰ শুকান মছলাখিনিও সেই একেই ছেইম মছলা, মোৰ মছলা আপুনি বেলেগ ধৰণৰ একো নাপায় তেনেকুৱা, মোৰ নৰ্মেল ঘৰত থকা মছলাখিনিয়ে আপুনি ইউজ কৰিব পাৰে। আৰু যদি আপুনি গুড়ি ইউজ নকৰে, আপুনি পিচি ইউজ কৰে তেতিয়াও আপুনি কৰিব পাৰে, তাতো একো দিগদাৰ নাই। হালধি, নিমখ, জলকীয়া গুড়ি মই দিয়া নাই কাৰণ বাচ্ছাই খাব। হালধি, নিমখ, আপোনাৰ জিৰা গুড়ি, মিট মছলা, চিকেন মানে মিট মছলাও দিব পাৰি, কিচেন কিঙো দিব পাৰি, যিটো দিয়ে আপুনি। তাৰপিছত ধনিয়া গুড়ি, সেইখিনি আপুনি শুকান মছলা আৰু সেইখিনি আপুনি ফ্ৰাই কৰোঁতে ধুনীয়াকৈ দি দিব, তেতিয়া মানে মছলাখিনিও ধুনীয়াকৈ ফ্ৰাই হৈ যায়। কিন্তু মছলা দিয়াৰ পিছত এটা কথা মনত ৰাখিব, যেন শুকাই নাযায় বস্তুটো। যদি শুকাই যায় মছলাটো যদি জ্বলি যায় ন তেতিয়া গোন্ধ এটা ওলাই গ্ৰেভি, যিটো বহুত বেয়া লাগে। সেইকাৰণে আপুনি মছলাটো ফ্ৰাই কৰোঁতে মানে ভালকৈ ফ্ৰাই কৰিব আৰু কণ্টিনিউৱাছ ফ্ৰাই কৰি থাকিব। এতিয়া মছলা মানে শুকান মছলা দিয়াৰ পিছত আপুনি তলত লাগিব নিদিব, তলত লগা যেন পালে লাগিলে যদি তেল যদি কমকৈ খায় তেতিয়া পানী দি দিব। আৰু তেল সৰু হৈ কম মানে তেল যদি আপুনি বেছিকৈ দিয়ে তেতিয়া সৰহ হৈ থাকে তেতিয়াহ'লে চিন্তা নাই, এইটো তলত নালাগে বাৰু। কিন্তু তেল কমকৈ দিয়া মানুহৰ কাৰণে অলপ দিগদাৰ, কি তেতিয়া মানে শুকান মছলা দিয়াৰ পিছত পটককৈ আপোনাৰ কেৰাহীত লাগি যায়। তো অকণমান পানী ছটিয়াই ভাজিব, খুব বেছি 2 মিনিটমান ভাজিলেই হ'ল, 2-3 মিনিট। তাৰপিছত এইকাৰণে মছলাখিনি আপোনাৰ ধুনীয়া হৈ যাব যেতিয়া তেল আঁতৰিব। তাত আপুনি যিখিনি আপোনাৰ আছিলে টমেটো আৰু দৈ যিটো পেষ্ট বনাই থৈছিলে সেইটো আপুনি দিব পাৰিব। মানে এতিয়া আপোনাৰ সেইখিনি মছলা শুকাই গ'ল ন, এতিয়া আপুনি দৈ আৰু যিটো আপুনি টমেটোৰ পেষ্ট বনাইছে তাৰে পানীখিনি শুকালে আপোনাৰ মছলাটো গোটেই ফ্ৰাই হৈ গ'ল। আৰু তাৰপিছত আপোনাৰ গ্ৰেভিটো মানে ৰেডি। এইটো গ্ৰেভি আপুনি থৈ দিবও পাৰে, যদি আপুনি ইচ্ছা কৰে আপুনি থৈ দিলে বেলেগ কিবা চব্জিটো এইটো গ্ৰেভি ইউজ কৰিব পাৰে। এইটো মানে গ্ৰেভি এটা ৰেডি হৈ গ'ল। আৰু বেছিভাগ ৰেষ্টুৰেণ্টবোৰতো এনেকৈ গ্ৰেভি বনাই থৈ দিয়ে অলৰেডি সিহঁতে, তেতিয়া মানে পটককৈ কেতিয়াবা অৰ্ডাৰ আহিলে পটককৈ যে আমি ভাবোঁ কিমান জল্দি বনাই দিলে যে, সিহঁতে সেইবোৰ আগতে ৰেডি কৰি থৈ দিয়ে। তো আপুনি ঠিক তেনেকৈ কৰিব পাৰে। তো এয়া সোৱাদটো অলপ বাঢ়িব, মানে দৈ দিলে গ্ৰেভিটো অলপ খট্টা মানে টেঙা হৈ যাব পাৰে। তো সেইকাৰণে অলপমান বেলেঞ্চ কৰিবৰ কাৰণে চেনি অকণমান দিয়াটো ভাল। আৰু নিদিলেও একো কথা নাই, দিব পাৰে আপুনি। চেনি দিলে মানে সেইটো বেলেঞ্চ হৈ যায় আৰু তেতিয়া টেষ্টটো। তাৰপিছত আপোনাৰ গ্ৰেভিটো সেয়া একেই আপোনাৰ পানী শুকুৱালে ফ্ৰাই কৰিব, তেতিয়া তেলটো ওলাই আহিব যেনেকৈ এতিয়া দেখিছেনে। মোৰ ফ্ৰাই কৰাৰ পিছত আপোনাৰ 3 মিনিটমান ফ্ৰাই কৰাৰ পিছত তেলটো ওপৰত আহি গ'ল। তাৰপিছত মানে মই গম পালোঁ যে মোৰ মছলাটো ভালকৈ ফ্ৰাই হৈ গ'ল। তেতিয়া ফ্ৰাই হোৱাৰ পিছতো মানে মোৰ মানে কি হ'ল, অলপ ডাউট আছিলে যেন নাৰিকল দিছোঁতো, নাৰিকলটো ভালকৈ কিজানি ফ্ৰাই হোৱা নাই। মানে নাৰিকল দিলে মানে কি হয় টাইম লাগে অলপমান। তো সেইকাৰণে মই আকৌ কি কৰিছোঁ, তেল ওপঙি অহাৰ পাছতো মই আৰু ফ্ৰাই কৰিব হ'বলৈ কাৰণে মানে ফ্ৰাই ভালকৈ হ'বৰ কাৰণে অলপমান পানী দি দিলোঁ। তাত পানী দি পিনে মই আৰু 2-3 মিনিটমান ভালকৈ ভাজিম। বেলেগ একো নাই, এনেই যদি অকল টমেটো হ'লে হয় বা বিলাহীৰ অকল গ্ৰেভি হ'লে হয় তেতিয়াহ'লে মই এইবাৰ মানে প্ৰথমবাৰ যদি তেল ওলাইছিলে তেতিয়া মই হেৰি কৰি দিলোঁ হয়, মানে গ্ৰেভিটো ৰেডি বনাই থ'লোঁ হয়। কিন্তু এতিয়া মই নাৰিকল দিয়াৰ কাৰণে আৰু এবাৰ পানী দি পিনে মই আৰু ভালকৈ ফ্ৰাই কৰিলোঁ। তাৰপিছত এই পানীখিনি যেতিয়া শুকাব, আকৌ যেতিয়া তেলটো ওলাই আহিছে, তাৰপিছত মই কি কৰিছোঁ, যিখিনি চয়া চাপ মই থৈ দিছিলোঁ ফ্ৰাই কৰি সেইখিনি মই ইয়াতে মিক্স কৰি দিম। এতিয়া চয়া চাপখিনি মিক্স কৰাৰ পাছত ধুনীয়াকৈ আপুনি চয়া চাপ কিন্তু অলৰেডি ফ্ৰাইয়ে হৈ আছে আৰু মছলা আপুনি দুবাৰমানেই ভাজিলে, তো আপোনাৰ আৰু বেছি ভাজিব নালাগে, এবাৰ-দুবাৰ ভালকৈ লৰাই ল'লেই হ'ল। লৰাই পিনে আপুনি যে দেখিব যে ধুনীয়াকৈ মছলাবোৰ মানে চয়া চাপত
মানে একদম হেৰি হৈছে মানে ধুনীয়াকৈ মেৰুৱাই ধৰিছে মানে এইটো কি বুলি কয় আপুনি অলপ মিক্স হৈ গৈছে আৰু ভালকৈ। তাৰপিছত আপুনি যেতিয়া এইখিনি হৈ যাব তাৰপিছত জোখ অনুযায়ী মানে আপোনাৰ যিমানখিনি গ্ৰেভি লাগে, বোলে মই গ্ৰেভি বিচাৰোঁ, নহয় মই ফ্ৰাই খাব বিচাৰোঁ, তো ফ্ৰাই কৰি দিছোঁ, সেইটো হৈয়ে গ'ল। সেইখিনি তাৰপিছত গৰম মছলা দি আপুনি ছাৰ্ভ কৰিব পাৰে। কিন্তু যদি আপুনি গ্ৰেভি বিচাৰে তেতিয়াহ'লে আপুনি পানী দিব আপোনাৰ জোখ অনুযায়ী। আপুনি যেনেকুৱা গ্ৰেভি বিচাৰে, ঠিক বিচাৰে, অলপ পাতল বেছিকৈ বিচাৰে, আপোনাৰ হিচাপতে পানীটো দিব। তো এয়া চাওক, পানী দিয়াৰ পিছত মই উতলাইছোঁ সেইখিনি আপোনাৰ 2-3 মিনিটমান উতলাম আৰু উতলালে মানে কি ধুনীয়া মানে এইখিনি জুচি টেষ্টি আৰু খাবলৈ টেষ্টি লাগে আৰু যিমান উতলাব ভাল লাগে আৰু খাবলৈ। তাৰপিছত আপোনাৰ লাষ্টত যে দেখিলে এইখিনি মই কাচুৰি মেথি দিছিলোঁ। আপোনাৰ অপশ্যনেল হয়, কাচুৰি মেথি থাকিলে দিব, নাথাকিলেও একো মানে তাতে একো টেষ্টৰ ইমানটো ডিফাৰেঞ্চ নাহে। আপুনি সেই সলনিত আপুনি গৰম মছলা বা ধনিয়া দিব পাৰে। তাৰপিছত মোৰ এয়া চাওক গ্ৰেভিটো ৰেডি। এতিয়া আপোনাৰ মানে এইখিনি আৰু মোৰ ইমান বেছি মানে মই একদম পনীয়াও কৰা নাই, একদম ডাঠো কৰা নাই, মিডিয়াম গ্ৰেভি। তো এয়া মোৰ খানা ৰেডি। মই ল'ৰাক দিব আহিছোঁ আৰু এনেকৈ আপুনি বনাই খাব, বহুত টেষ্টি লাগে আৰু মানে ভাল লাগিব আপোনাৰ খাই জানেনে। একদম আপোনালোকে মানে চিম্পল হয় আৰু ভেজত হয়, আৰু এনেকুৱা ভেজিটেৰিয়ান ডিছ মানে আমাৰ অসমৰ ফালে খুব কম খায়। ইয়াৰে মানুহে মানে ক'লে মাছ মাংসটো লাগিবই আৰু, কিন্তু এনেকৈ বনাই খাব না, মাছ মাংস মানে আপুনি বাদ দিব পাৰে আৰু ইমান টেষ্টি হয়। তো এবাৰ ট্ৰাই কৰি চাব আৰু মোক জনাব কেনেকুৱা লাগিলে খাই। তো আজিলৈ ইমানতে সামৰিছোঁ। তেতিয়াহ'লে বনাই মোক জনাব আৰু ভালেই পাব, মই জানো বেয়া নাপায়, কাৰণ সঁচাকৈ বহুত ভাল হৈছে খাবলৈ। তো আজিলৈ ইমানতে সামৰিছোঁ। তেতিয়াহ'লে আৰু এটা নতুন ভিডিঅ'লৈ লগ পাম। আজিলৈ বাই বাই।